আপোনালোকৰ ভালনে মোৰ ভালেই আপোনালোকক কথা এটা জনাবলৈ পাই মই অতিকৈ সুখী হ'ম যে মই আকৌ এটা এলবামত মানে আপোনাৰ অভিনয় কৰিলোঁ আৰু সেইটো হৈছে মোৰে জানৈ তাত কণ্ঠদান কৰিছে গীতাৰ্থ গ্ৰীণে আৰু অভিনেত্ৰী হিচাপে মই আছোঁ আৰু তাত অভিনেতা হিচাপে আছে দেৱাশিষ বৰঠাকুৰক আপোনালোকে সকলোৱে চিনি পায় তেওঁ অসমৰ সঁচাকৈ খুব এজন জনপ্ৰিয় অভিনেতা যাক আমি ভাড়াঘৰৰ মোন বুলি জানো হয়নে নহয় বাৰু গতিকে আজি আমাৰ সেই গানটোৰ মানে মোৰে জানৈ গানটোৰ দুদিন হৈছে মাত্ৰ ৰিলিজ হোৱা আৰু দুদিনতে 31K আচলতে পাৰ কৰিলে আৰু ৰেঙনি টিভিত আজি দিছিলে আপোনালোকে দেখা পাব বাৰু মোক মৰম দিব আগবাঢ়িবলৈ আৰু আমাৰ ঘৰলৈ আজি এজন খুব মানে আমাৰ মৰমৰ অতিথি আহিছে আৰু সেইজনক অকণমান সময়ৰ পিছত দেখুৱাই দিম আপোনালোকক খাদ্যৰ তালিকাত এয়া চিকেন আছে এইফালে ভাত আছে এইফালে ৰুটি আৰু দালিখিনি আচলতে আনি আছে আৰু এয়া গোটেইখিনি আহিছোঁ আমি এয়া হাজবেণ্ড মোৰ বহি আছে ধুনীয়াকৈ চবেই পাৰ্টি কৰিম আৰু গোটেইখিনি মিলি পেলাই কৈছিলোঁ আমাৰ একেবাৰে খুব মৰমৰ অতিথিজন সেইজন চাওকচোন কোন এইজন ডিম্পু কৌশিক বৰুৱা ডাইৰেক্টৰ আৰু মোৰে জানৈ সেইটো খুব সুন্দৰভাৱে তেখেতে পৰিচালনা কৰি উলিয়াইছে আপোনালোকেতো চাইছে আৰু আজি অতিথি এতিয়া খাদ্য খাম আৰু আমি খুব ধুনীয়াকৈ খাবলৈ লৈছোঁ এতিয়া আৰু ভাল লাগিছে আজি পিংকিহঁতৰ ঘৰত আহিছোঁ আৰু খুব ধুনীয়াকৈ এটা তীৰ্থ কৰিছে আৰু আমি ফুৰিবলৈ ওলাই আহিলোঁ আৰু খুব ধুনীয়াকৈ আয়োজন এটা চলিছে আপোনালোকে দেখাব আৰু ভাল লাগিছে আমি যিখন ৰেষ্টুৰেণ্টত আহিছিলোঁ ন সেই ৰেষ্টুৰেণ্টখনত মোৰ গানটো যিটো মই ভিডিঅ' কৰিছোঁ এলবাম ৰিলিজ হৈছিলে সেইটো গানেই আচলতে ওলাই আছে মোৰ খুব ভাল লাগিছে মানে খাই বৈ লৈ ধুনীয়াকৈ এতিয়া আকৌ ঘৰলৈ যাবলৈ ওলালোঁ এই গাড়ীত গৈ আছোঁ সন্ধিয়াটো আজি খুব ভাল লাগিলে খুব ফূৰ্তি কৰিলোঁ খুবেই ফূৰ্তি কৰিলোঁ মানে এনেকৈ সকলোৱে এদিন আচলতে চবেই ফূৰ্তি কৰিব লাগে হয় নহয় জীৱনটোনো কেইদিনীয়া দুদিনীয়া গতিকে আমি সদায় আমাৰ প্ৰতিটো মুহূৰ্ত সদায় এনজয় কৰিব লাগে আৰু তেনেদৰে আৰু মোৰ গানটো যেতিয়া ৰিলিজ হ'ল সেইটো হেৰিয়তে আমি ফূৰ্তি এটাও কৰিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আমি আৰু যদি মোৰ ব্লগটো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব